হেল্ল' বন্ধু-বান্ধৱীসকল, আজি আটাৰে এবিধ পিঠা বনালোঁ। সেইবিধ কেনেকৈ বনালোঁ চাওঁ আহকচোন। এয়া নাৰিকল ৰুকি লৈছোঁ, ৰুকি লৈ গুড় দি ভাজি লৈছোঁ। আৰু এয়া আটা মাৰি লৈছোঁ। আটা মাৰি লৈ এইখিনি বেলি লৈ নাৰিকলখিনি দি লৈ ইয়াতে অলপ নিজৰ ডিজাইন দিয়ে সেই ডিজাইন দি বনাই লৈছোঁ। যোনে তেল কম খায় সেই তেল কম খালেও তেল কম খোৱাকৈ তেল মুচি বনাব পাৰি। আৰু তেলত দি খালে তেলত দিও খাব পাৰি। এবিধ পিঠা দুইটাই কেনেকৈ বনায় দুইটাই দেখাই দিছোঁ, কেনেকৈ বনাইছোঁ। এইটো হৈছে তেল মোচা, কেনেকৈ বনায় সেইটো, আৰু এইটো তেল দিয়া। তেলত দি এইটো ভাজি লৈছোঁ। এই ৰেচিপিটো ৰাতিপুৱা ব্ৰেকফাষ্টতো খাব পাৰে। এয়া দুইবিধ পিঠা ৰেডি হৈ গ'ল। এতিয়া আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। বাই বাই।